হেল্ল' নমস্কাৰ বন্ধুসকল, এইটো হৈছে বালাজী মন্দিৰৰ ভিতৰ চৌহদটো আৰু আপোনালোকে এইটো ভিডিঅ' চাব লগা হ'লে মোৰ ইউটিউবত পাব, ডিছক্ৰিপশ্যনটো লিংক দিয়া আছে আৰু যদি ফেচবুকত যদি এইটো ভিডিঅ' চাই আছে কমেণ্ট বক্সত পিন কৰা আছে। এতিয়া আপোনালোকৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যাওক। সুন্দৰ পৰিৱেশ এটাত গৈ আছোঁ মই আৰু মোৰ চাইকেল আৰু মোৰ মোবাইল, আৰু আপোনালোক তাত গৈ আজি মই গোটেইখিনি ধুনীয়াকৈ দেখাম। আপোনালোকে ব্লগটো কণ্টিনিউ চাই যাব। আৰু গাইজ মই অকলে গৈ আছোঁ, আজি লগত কোনো নাই, আৰু এফালে মোবাইল এফালে চাইকেল লৈ গৈ আছোঁ এটা ধুনীয়া সুন্দৰ পৰিৱেশৰ মাজত। আৰু গাইজ আহি থাকোঁতে এটা বস্তু দেখিলোঁ, এইজন ল'ৰা দেখিছেনে গাইজ? মই অলপমান জুম কৰি দিম আৰু চাই লওক গাইজ, গছৰ ওপৰত বহি আছে। আৰু গাইজ এইটোৱে কিন্তু ল'ৰালি কাল, এনেকুৱা কাল আৰু কেতিয়াও ঘূৰি নাহে পৰৱৰ্তী। মানে গাইজ চাই লওক, এতিয়া পুৱা ৰাস্তাটো ভিউটো চাই লওক আপোনালোকে, পুৱা টিপ টপ। আৰু গাইজ এতিয়া তাৰমানে ৰ'দটো তাৰমানে দি আছে না, আগত দি আছে কাৰণে অলপ ভাল লাগিছে তাৰমানে, কিন্তু গৰমটো বেছি। এনেও আমাৰ এইখিনি জেগাটো অলপ ভালে লাগে, এইবিলাক গছ গছনি আছে। আৰু এইফালে মই সদায় গোবৰ নিব যাওঁ, টাইমত ফ'ল' মাৰিব আৰু ফেচবুক খুলি দিম। চ' গাইজ বালাজী টেম্পলত যদি আপোনালোকে ভিডিঅ'টো নাই চোৱা, তাৰমানে মন্দিৰ ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, আপোনালোকে এতিয়াকৈ চাব। আৰু ফুল ভিডিঅ' চালেও ডিছক্ৰিপশ্যনত লিংক আছে। গাইজ এই দুটা আছে, তাৰপৰা এটা আপোনালোকে ক্লিক কৰি চালে হ'ল। আৰু তাত তাৰমানে এইবিলাক কৃষ্ণচূড়া গছটো বেছি থাকে, আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তাৰমানে মই অহা তাৰিখৰ পৰা মই আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিম। তাৰমানে ভিডিঅ' এইকেইদিন দিব পৰা নাই, ঘৰৰ পৰা মই ৰেকৰ্ডিং কৰিছোঁ। বাই।